हेलो फ्रेंड्स नमस्कार बीकेडी एंटारटेनमेंट चैनल आपनालोকক पुनरबार स्वागतम जनाइछु आशा करो भाले আছে আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো সেয়া হৈ গল নগাঁও মৃত্যুঞ্জয় মন্দিৰ আমি যাম লগতে আমি বৰদোৱা থানলৈ যাম আমি গৈ আছো আপোনালোক এ টু জেড এই ভিডিওটোত মই মন্দিৰৰ সকলো বস্তু দেখাম আহকচোন আমি ভিডিওটোৰ মাজলৈ গৈ থাকো আপোনালোকে দেখিছে মহামৃত্যুঞ্জয় মন্দিৰ নগাঁও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩-৪০০ মিটাৰ সমালে এই মন্দিৰ পায়হি এটা নতুন মন্দিৰ এই মন্দিৰ স্থাপন হোৱা প্ৰায় ২ বছৰ হৈছে প্ৰথমে এই মন্দিৰ আছিলে কিন্তু এই মন্দিৰ ভাগ বনোৱা প্ৰায় ২ বছৰ হৈছে আপোনালোকে দেখিছে মই সকলো বস্তু দেখুৱাই আছো আমি মন্দিৰৰ মূল মণ্ডপলৈ গৈ আছো আমি মন্দিৰত ধূপ চাকি তেল কলিতা লৈ আমি মন্দিৰত পূজা কৰিবলৈ গৈ আছো এয়া দেখিছে আপোনালোকে সুন্দৰ ভাগ মন্দিৰ মহামৃত্যুঞ্জয় মন্দিৰ দেখিছে আপোনালোকে এই ঠাইতে এই ভাগতে এইখিনিতে ধূপ তেল কলিতা দি সেৱকসকলে বৈষ্ণৱবৃন্দসকলে পূজা অৰ্চনা কৰে আৰু এয়া মন্দিৰৰ ভিতৰলৈ সোমাই যোৱা পথ দেখিছে ভক্ত বৈষ্ণৱসকলে কিদৰে পূজা অৰ্চনা কৰিছে ধূপ তেল দি এয়া মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ মন্দিৰৰ ভিতৰৰ পৰিৱেশ যিহেতুকে ইয়াত ভিতৰখিনি দেখুৱাবলৈ ইমান নিদিয়ে তেওঁ বুলি আমি পৰাপক্ষত যিমান পাৰোঁ দেখুৱাইছোঁ মন্দিৰৰ বাহিৰৰ পৰিৱেশ ওপৰৰ পৰা দেখুৱাইছোঁ চাৰিওফালে এটা সুন্দৰ পৰিৱেশ বাবা এই মন্দিৰ প্ৰতিষ্ঠা হোৱা কিমান দিন হৈছে এনেইতো এইটো বহুত দিন আগৰ পৰা প্ৰতিষ্ঠা হৈছিলে এইটো নতুন মন্দিৰ হ'ব আজি 2 বছৰ মান 2 বছৰ হৈছে ন সোমবাৰ দিনটোত মানুহ বেছি হয় ন সোমবাৰ আৰু দেওবাৰ আচ্ছা বন্ধ বাৰত বেছি হয় আপোনালোকে দেখি আছে মহামৃত্যুঞ্জয় মন্দিৰৰ সমূহ পৰিৱেশ খুব মনোৰম দৃশ্য আৰু পিছলে অৰ্থাৎ 5-10 বছৰ পিছত এই মন্দিৰ ভাগৰ পৰিৱেশ আৰু সুন্দৰ হ'ব যিহেতুকে মন্দিৰ ভাগ প্ৰতিষ্ঠা কৰা 2 বছৰ হৈছেহে মাত্ৰ মহামৃত্যুঞ্জয় মন্দিৰ ইয়াত এটা কাহিনী আছে সেই কাহিনীৰ উপলক্ষে এই মন্দিৰ ভাগ স্থাপন কৰা হৈছে
এয়া হেলিপেড দেখিছে। আমাৰ দেশৰ ৰাজ্যৰ বিভিন্ন মন্ত্ৰীমণ্ডল আহি এই হেলিপেডত হেলিকপ্টাৰ নমাইহি। এয়া দেখিছে সম্পূৰ্ণকৈ মহামন্দিৰ ভাগ। এয়া দেখিছে বাহিৰৰ পৰিৱেশ। আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। এতিয়া আমি বৰদোৱা থানলৈ যাম, নগাঁও। প্ৰায় এতিয়া 4 বাজিছে। আমি যাবলৈ আমি বৰদোৱা থান পাইছোঁহি ইতিমধ্যে। বৰদোৱা থানৰ মূল প্ৰৱেশদ্বাৰ। আপোনালোক হয়তো ইয়ালৈ নিশ্চয় প্ৰায় আহিছে। তেওঁ বুলি দেখুৱাইছোঁ আমাৰ বৰদোৱা থান। এয়া হৈছে গুৰু বিগ্ৰহত্য পাটনাথ। এয়া নাম কীৰ্তন চলি আছে গোপিনীসকলৰ দ্বাৰা। শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত এই বৰদোৱা থান ঐতিহ্যমণ্ডিত থান। আপোনালোকে জানেই, আপোনালোক আহিছে ইয়ালৈ। গোপিনীসকলৰ দ্বাৰা এইজোপা বৃহৎ শিলিখা গছ, যিজোপা গছৰ তলত শ্ৰীমন্ত শংকৰদেৱে পুথি ৰচনা কৰিছিল। এই গছৰ তলত বহিয়ে পুথি ৰচনা কৰিছিল শ্ৰীমন্ত শংকৰদেৱে। মহাপুৰুষজনাই এই বৃক্ষৰ তলতেই বহি বহুত পুথি গ্ৰন্থ ৰচনা কৰি আজিও মহিয়ান হৈ আছে। এয়া দেখিছে বৃহৎ শিলিখা গছ। তেতিয়াৰ দিনৰে এইজোপা শিলিখা গছৰ তলত বহি শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষজনাই পুথি ৰচনা কৰিছিল। এয়া দেখিছে আপোনালোকে বিভিন্ন ধূপ খৰিত তেল চাকি দি বৈষ্ণৱবৃন্দসকলে সেৱা কৰিছিল। এয়া দেখিছে আপোনালোকে। এয়া হৈছে নাটঘৰ, বৃহৎ নাটঘৰ। এয়া মূল নামঘৰ। ইয়াৰ ভিতৰত আছে মূল সিংহাসন মহাপুৰুষজনাৰ। মূল নামঘৰ এটা সুন্দৰ মনোৰম দৃশ্য। এয়া দেখিছে আপোনালোকে মূল সিংহাসন, মূল নামঘৰৰ। আমি এয়া উত্তৰ আকাশীগংগা ভক্তি সৰোবৰ, অৰ্থাৎ আমি আলিপুখুৰী, বৰদোৱা থানৰ আলিপুখুৰী পুখুৰী চাবলৈ আহি আছোঁ। বৃহৎ পুখুৰী মহাপুৰুষজনাৰ দ্বাৰা মহাপুৰুষজনৰ দ্বাৰা খন্দোৱা বৃহৎ আলিপুখুৰী আমি চাবলৈ আগবাঢ়ি আছোঁ। পুখুৰী আমি পুখুৰী পাৰ পাইছোঁহি। আকাশীগংগা নামেৰে জনাজাত। আপোনালোকে হয়তো নিশ্চয় আহিছে ইয়ালৈ। এয়া দেখিছে আপোনালোকে সুন্দৰ দৃশ্য, পুখুৰী মনোৰম দৃশ্য এটা। এয়া দেখিছে ভকত বৈষ্ণৱবৃন্দসকলে কেনেকৈ পুখুৰী দৰ্শন কৰি আছে। আপোনালোকে দেখিবলৈ পাইছে পুখুৰীৰ মনোৰম দৃশ্য। ইয়াত মাছ দেখিছে আপোনালোকে, বৰ ডাঙৰ ডাঙৰ মাছ আছে ইয়াত। মাছক ইয়াত দানা দিয়া হৈছে খাবলৈ। আমি যাবলৈ লৈছোঁ বৰদোৱা থানৰ পৰা। এয়া দেখিছে মোৰ বন্ধুগণ, আমি বৰদোৱা থানৰ পৰা প্ৰতিষ্ঠান
বৰদোৱা থানাৰ পৰা ওলাই আহিছোঁ আমি ঘৰমুৱা হ'বলৈ। আমি হোটেললৈ আহিছোঁ, বৰদোৱা থানাৰ হোটেললৈ আহিছোঁ কিবা এটা খাবলৈ। আমি যাবলৈ লৈছোঁ। যাবলৈ লোৱাৰ সময়ত বাহিৰৰ পৰিৱেশ ইতিমধ্যে সন্ধিয়া লাগিব হৈছে। ভিডিঅ'টো চাই আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা ঘণ্টা আইকনটো টিপি দিব যাতে মোৰ ভিডিঅ' আপডেটখিনি আপোনালোকে সকলোবিলাক পাই থাকে। ধন্যবাদ।